হাই বন্ধুসকল, আজি আমি ৰাতিপুৱা নহয়, আজি আবেলি আহি গ'লোঁ পৰুৱা টি গাৰ্ডেনত। মোৰ লগত আছে আৰু এটা ভাই হাই কৈ দে। এয়া আমাৰ তাৰ নাম হৈছে নিক নেম হৈছে গান্ধী। এনে ভাই নামটো কি তোমাৰ? ৰিকি। তাৰ নামো ৰিকি, মোৰ নামো ৰিকি। আজি মিলি গ'ল। তো ব'লক আমি আজি অলপ সৰু ভিডিঅ' আৰম্ভ কৰোঁ। টি গাৰ্ডেনটো দেখাওঁ আপোনালোকক। তো ব'লক ৰেডি কৰোঁ। এয়া চাওক পৰুৱা টি গাৰ্ডেন, এইবিলাক খেতি আছে, সেউজীয়া খেতি। আৰু আজি মই চাইকেল চলোৱা নাই, চলাইছে মোৰ ভাইটিয়ে চাইকেল, আৰু মই আগপিনে বহি আছোঁ মোৰ চাইকেলটোত, আৰু আপোনালোকক দেখাবলৈ যত্ন কৰিম এয়া টি গাৰ্ডেনৰ কিছুমান দৃশ্য। এয়া চাওক দোকানখন। এয়া আমি টি গাৰ্ডেনৰ মাজে গৈ আছোঁ আৰু তাত ধুনীয়া ফটো উঠিব পাৰোঁ। তালৈকে গৈ আছোঁ আমি, আপোনালোকক দেখাম। কিমান ধুনীয়া জেগা হয় টি গাৰ্ডেন। এয়া চাওক কিমান ধুনীয়া জেগা। টি গাৰ্ডেন লগতে আছে আৰ্মিৰ কেম্প। এয়া মোৰ ভাই চাইকেল চলাই আহি আছে আজি। বলক আমি আগুৱাই গৈ যাওঁ। এয়া চাওক কিমান ধুনীয়া জেগা। Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. এটা গাঁও আছে, এইবিলাক বাগানৰ মানুহ কিছুমান থাকে। এয়া আজি লোকেল ভিডিঅ', আজি লোকেল ব্লগ আপোনালোকক দেখাম। ধান খেতি দেখাম, কিছুমান বাগান দেখাম। আৰ্মি কেম্প চাইডত সোমাব নিদিয়ে বাৰু, তাত পাৰ্মিশ্যন লাগে। চব জেগা দিম আজি। প্লেনো কৰি উৰি আছে অলপ ওপৰত। এই চাওক ইমান ওচৰত প্লেন এটা উৰি আছে। এই চাওক ভালে লাগে, উঠি যাব পাৰিলে ভাল আছিল। কেম্পৰ পৰা বোলে উঠিব লাগিব, ভায়ে কৈ আছে। একো নহয়, আজি জংঘলে আজি ব্লগ। এয়া চাওক এয়া ধান খেতি, ধান কটা হৈ গ'ল। ধান কাটি লৈ গ'ল ঘৰত। নেৰা কেইটামান কিছুমান পৰি আছে, আৰু এয়া গৰুৱে খাই আছে ঘাঁহ। এয়া এতিয়া আমি বাগানৰ মাজে যাম কলঘৰলৈ। কলঘৰত কিছুমান যন্ত্ৰ আছে, সেইবিলাক দেখাম আপোনালোকক। এয়াই আৰু দেখাম আজি, আৰু বাগানৰ মাজে এয়া চাওক বাগান পিনে আহি গ'লোঁ। আৰু এয়া ধান কাটি আছে মানুহে। আৰু আমি এয়া যাম এতিয়া কলঘৰলৈ। ভাইক দি দিলোঁ মোবাইলটো, আৰু মই চাইকেল চলাই আছোঁ। আৰু এতিয়া গুলি যাম, আৰু জলদি যাম, ৰাতি হৈ আছে না। এয়া আৰু এটা বাগান পাই গ'লোঁ। আৰু এটা বাগান পাই গ'লোঁ। কলফুলৰ বাগান হ'ব।
বাগানেৰে আৰু এটা বাগান পাই গ'লোঁ। কলফুলৰ বাগান হ'ব কি নাজানো মই। আমি কল বাগানৰ ঘৰৰ স্কুল এটা পাই গ'লোঁ। স্কুলৰ মাজে মাজে আৰু এয়া আৰু এটা বাগান পাই গ'লোঁ এতিয়া এইটো বিশেষ বহুত ডাঙৰ বাগান। চাব পৰা সন্ধিয়াখন দিয়া হ'ল অলপ কাষফালে গৰু আহি আছে। আৰু এচাক ধূলিৰ কাৰণে কেনেকুৱা হৈ গ'ল জেগাটো দেখাই নাযায় আগফালে কিবা আছে নে নাই। কিমান ধুনীয়া বাগান। আজি খালি আপোনালোকক মই বাগানে দেখাম, আমাৰ ঘৰৰ ওচৰতে থকা বাগানখন বিষয়ে। পুৰণি বাগান হয়, কিমান ধুনীয়া। ইমান ধূলিৰ মাজে মাজে গৈ আছে আৰু আমি এইয়া পাই গ'লোঁ কলঘৰ। আপোনালোকক দেখাম এই অলপ ভাল আছে আৰু এই আমি পাই গ'লোঁ কলঘৰ। বহুত ডাঙৰ কলঘৰ হয় আৰু ভাই চাইকেল ঠেলি এয়া উঠি আছে স্লপিংটো। ভাই আজি গম পালে কেনেকুৱা লাগে। বেমাৰ কাৰণে মই চলাব পৰা নাই চাইকেলখন। এয়া চাওক আমি পাই গ'লোঁ কলঘৰ। আপোনালোকক দেখাবলৈ যত্ন কৰিম কলঘৰখন। পলক আমি কলঘৰটো আপোনালোকক দেখাওঁ। এয়া চাওক আধুনিক যুগৰ ডাঙৰ ডাঙৰ মেচিন, তেওঁ চাহপাত বনোৱাৰ এইবিলাক কাম কৰে। চাওক কিমান ডাঙৰ ডাঙৰ মেচিন, চাহপাত আনি কাৰণে ইয়াতে দিয়ে। এয়া চাওক কিমান ডাঙৰ ডাঙৰ এইবিলাক চাহপাত। আৰু এয়া মিটাৰ আছে বহুত ডাঙৰ ডাঙৰ। এয়া চাওক কিমান ডাঙৰ ডাঙৰ এইবিলাক জমা চাহপাত আনি কেনে ইয়াতে ঢালে, পিছত ইয়াত কিবা গৰম কৰে, পিছত আকৌ লৈ যায়। ইমান ডাঙৰ ডাঙৰ চাওক। এয়া চাওক কিমান ডাঙৰ ডাঙৰ। ট্ৰেক্টৰৰ কিবা হাল বোৱা কিবা জগা। এয়া ট্ৰেক্টৰ পৰি আছে, পানী খাবলৈ লৈ যায় ট্ৰেক্টৰবোৰ কঢ়িয়াই কেনে। এয়া হ'ল চাহাবৰ ঘৰটো, য'ত চাহাব আহি লিখা পঢ়া কৰে, পইচা হিচাপ কৰে। এয়া চাওক আছে জগা। এয়া চাওক পানী খোৱাৰ ব্যৱস্থা, ডাঙৰ মেচিন আছে পানী খাবলৈ। এয়া চাওক পানীৰ টেংকি, অলপ পানী ওলাই বাগানলৈ যাবলৈ। এইফালে আৰু ঘৰ বনাই আছে। এয়া চাওক আৰু ঘৰ। এয়া চাওক নৰবাৰী চাহ বাগিচাৰ, নৰবাৰী চাহ বাগিচাৰ কোৱা হয়। এয়া চাওক পানীৰ ড্ৰাম, য'ত বাগানত কাম কৰা মানুহবোৰৰ কাৰণে চাহ লৈ যায়। আৰু এয়া চাওক ভিতৰত কিছুমান বস্তু আছে, যেতিয়া জেগাটো বন্ধ হৈ গ'ল সেইকাৰণে এয়া চাওক আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মই। এইবিলাক বস্তু আগতে চলি আছিলে কিন্তু এতিয়া বন্ধ হৈ গ'ল বাগানটো। কিছুমান বিশেষহে মেচিন চলে, বাকীবোৰ বন্ধ হৈ আছে। এয়া চাওক বন্ধ হৈ যোৱাৰ কাৰণে ড্ৰাম ট্ৰাম আছে এইবিলাক। এয়া চাওক বহুত বস্তু পৰি আছে ভিতৰত, বন্ধ হৈ গ'ল কিবা কাৰণত। আকৌ চলাব বুলি আশা কৰিছোঁ আমি। এয়া চাওক ভিতৰে জিৰণি কোঠা ৰুম। এয়া চাওক বহুত ডাঙৰ। বাংলা এটা, য'ত ভূত থাকে বুলি আগতে মানুহে কৈছিলে।
ব'লক এতিয়া আপোনালোকক দেখাওঁ আমি ভূত বাংলা বহুত ভয়ানক ঘৰ হয় এইটো বহুত পুৰণি হয় তো ব'লক আপোনালোকক এতিয়া দেখাওঁ আমি কেনেকুৱা ঘৰটো এই চব পাৰ্ক নিউজ আহিছে আমাৰ ইয়াত বগানত কিবা ইণ্টাৰভিউ চলি আছে চাগে কাৰোবাৰ এই চব ভিতৰত আছে ভূত বাংলা যা 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 এই চব ভূত বাংলা কিবা কাম কৰি আছে কিবা হ'ব চাগে আৰু বাগানৰ মাজত এটা মন্দিৰ আছে তো বলক আমি মন্দিৰটো আপোনালোকক দেখাম আমি মন্দিৰৰ ভিতৰত সোমাই আছোঁ বাগানৰ মাজত এটা মন্দিৰ আছে সেই মন্দিৰটোৰ নাম কি পৰুৱা মন্দিৰ পাহৰি গৈছিলোঁ নামটো তো বলক আপোনালোকক খুন্দিয়া আমি পৰুৱা মন্দিৰটো দেখাওঁ সেইবাবে খুন্দিয়াটো দেখাই আপোনালোকক পৰুৱা মন্দিৰ বাগানৰ মাজত আছে চাইকেলটো ষ্টেণ্ড কৰি আছে আৰু মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এয়া মন্দিৰখন বন আছে এতিয়া এই চাওক পাৰ ৰাখিবলৈ জগা পাৰ থাকে ইয়াত ৰাতি ৰাতি চৰাই নাথাকে হয় পাৰ থাকে এয়া খিচিৰি বনোৱা বিয়া বাৰু হ'লে ইয়াত খিচিৰি বনায় আৰু পাৰৰ খা সন্ধান নাই এয়া মন্দিৰৰ পিছফালে আপোনালোকক দেখাম নদী আছে আৰু নদীৰ সেইপাৰে আমাৰ ঘৰ বেছি দূৰ নহয় নদীটো পাৰ হ'ব নোৱাৰি নহ'লে আমাৰ ঘৰ আপোনালোকক দেখালোঁ হ'লে এয়া চব মন্দিৰ আছে এয়া গণেশ মন্দিৰ হনুমান বাবা আৰু ভিতৰত আছে এয়াই আপোনালোকক দেখাম বাগানটো আছে মন্দিৰৰ ভিতৰত সোমাব এতিয়া নোৱাৰি তালা মৰা আছে আপোনালোকক দেখাম এয়াই দান পত্ৰ আছে মন্দিৰখন আৰু ভাল আছে আৰু এটা মন্দিৰ আছে চাইডত এয়া চাওক মাজত আছে কুঁৱা আছে কুঁৱাটো আপোনালোকক দেখাম আমি বহুত তল দেখাই নাযায় পানী মন্দিৰখন দেখালোঁ আপোনালোকক এয়া মোৰ চাইকেলখন ৰখি আছে অকলে এয়া আছিল আপোনালোকক দেখালোঁ আমি টি গাৰ্ডেনটো তো এতিয়া আৰু আমি ঘৰ যাওঁ লাহে ধীৰে আৰু চাইকেল চলাই আছে আৰু মই আগফালে বহি আছোঁ আজি আৰাম কৰি আছোঁ আৰু কিমান চাইকেলিং কৰিব তো যোনে ভিডিঅ'টো চাব লাইক কৰি দিব শ্বেয়াৰ কৰি দিব কমেণ্ট কৰি দিব আৰু যোনে নতুন আহিছে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ।